চতিয়া কছাৰী গাঁৱত 300 বছৰীয়া ৰাস মহোৎসৱ আজি উদযাপন কৰিব। মানে আমাৰ চতিয়া সমষ্টি এতিয়া বৰ্তমান নগাঁও সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ গাঁৱতেই আজি ৰাস মহোৎসৱ হ'ব। পদ্ম হাজৰিকাৰ এবাৰ বাসগৃহ পাই গ'লেই আৰু বাসগৃহৰ ওচৰতে আজি ৰাস মহোৎসৱ উদযাপন কৰিছে। আৰু এই ৰাসত কংসৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছে পদ্ম হাজৰিকাদেৱে। 5000তকৈ অধিক বন্তি প্ৰজ্বলন কৰিছে। বন্তি প্ৰজ্বলনৰ এক সুন্দৰ আলোকচিত্ৰ। মঞ্চৰ ফালে আগুৱাই গ'লোঁ আৰু পদ্ম হাজৰিকাদেৱে কংসৰ চৰিত্ৰত অভিনয় কৰা কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আনন্দ তাপন পাহাড় হয়ে পাহরি সুনিদরে পবিত্র আবধান করি নিশা কাকি বানিয়ে মনত পেলাই দিছে মোর কর্তব্য দিশ কলকিটু ঘুরুয়া পৃথিবী থেকে দিগ্গত আনন্দ মৃত্যুর কোনো নাই অগ্রহগুলো যাকে যাতে হাতি তুরম তেরানি মেদিয়া প্রজা আনন্দ উৎসব হোক আজি ধ্বংসর আজি তোমালোকে আয়োজন করা নৃত্য গীত দেখি মই পরম সন্তুষ্ট। বন্ধুসকল, আজি ৰাজ্যৰ চাৰিওফালে এটাই গুঞ্জন শুনিবলৈ পোৱা গৈছে। দৈৱকীৰ আসন্ন প্ৰসৱৰ কাল অতি ওচৰত। বসুদেৱ মহন্তই প্ৰতিজ্ঞা পালন কৰে নে নকৰে? সেইকাৰণে মই নিশ্চিন্ত হোৱাটো দৈৱকীৰ অষ্টম সন্তানহে মোৰ প্ৰাণবলী। প্ৰথমৰ পৰা সপ্তমলৈকে মোৰ চিন্তাৰ কোনো কাৰণ নাই। নিশ্চয় উত্তম। এতিয়া সকলো অসুৰে ভিন ভিন ৰূপ লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খা খবৰ সংগ্ৰহ কৰা। বাহিৰত
বসুদেৱ অসময়ত বসুদেৱ বাৰু যা আহিব কওঁ। জীৱনত এটুকুৰা তেজ থকালৈকে বসুদেৱে প্ৰতিজ্ঞা পালন কৰি যাব। মহাৰাজ এয়া ন বসুদেৱ দৈৱকী মিলনত প্ৰথম সাক্ষ্য। বসুদেৱ তোমাৰ প্ৰতিজ্ঞা পৰায়ণতা দেখি মই পৰম আনন্দ লভিছোঁ। তুমি এই সন্তানটিক দৈৱকীৰ হাতত তুলি দিয়াগে বসুদেৱ। মহাৰাজ বসুদেৱ ইয়াৰ ওপৰত মোৰ কোনো আক্ৰোশ নাই, কিন্তু মনত ৰাখিবা যিদিনা জন্ম হ'ব দৈৱকীৰ গৰ্ভজাত স্তম সন্তান সেইদিনা আনি দিব লাগিব মোক। হয় মহাৰাজ। মহাৰাজ আপোনাৰ এই মহানুভৱতাই মোক আচৰিত কৰি তুলিছে। আপুনি মহান, আপুনি দয়ালু, কিন্তু কোনো কিন্তু নাই বসুদেৱ। তুমি তোমাৰ প্ৰতিজ্ঞা পালন কৰিছা, তোমাৰ প্ৰতিজ্ঞা পালনত মই পৰম সন্তুষ্ট। সেইকাৰণেই এই সন্তানটি তোমাৰ দিছিলা। আজি জগতে জানক, জগতে বুঝক যে প্ৰতিজ্ঞা পালন এই কিমান মহান, সেই কথা জগতে জানক। আৰু সেইকাৰণে মই তোমাক এই সন্তানটি প্ৰাণ দান দিছোঁ। তুমি তুলি দিয়াকৈ দৈৱকীৰ হাতত বসুদেৱ যোৱা। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। যোৱা বসুদেৱ যোৱা। তাৰমানে আপুনি বসুদেৱৰ প্ৰথম সন্তানক হত্যা কৰিলে মহাৰাজ। দেৱৰ্ষি বসুদেৱে নিজৰ প্ৰতিজ্ঞা পালন কৰিলে, মইহে তেওঁৰ সন্তানটি প্ৰাণ দান দিম। প্ৰাণ দান? নাৰায়ণ নাৰায়ণ, ইয়াকো কেনে কথা মহাৰাজ? শত্ৰুক আপুনি হাতত পায়ো এৰি দিলে? নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি দৈৱবাণী মতে বসুদেৱৰ অষ্টম সন্তানহে মোৰ প্ৰাণবলী। প্ৰথমৰ পৰা সপ্তমলৈকে মোৰ কোনো ভয়ৰ কাৰণ নাই। এইখিনিতেতো ভুল কৰিলে মহাৰাজ, আপুনি এইখিনিতে ভুল কৰিলে। ফুল পাহিলে চাওকচোন মহাৰাজ, ইয়াত কোন পাহি প্ৰথম আৰু কোন পাহি অষ্টম। একেবাৰে প্ৰথমতে ফুলি উঠা পাহি একেবাৰে শেষত, আৰু একেবাৰে শেষত ফুলি উঠা পাহি একেবাৰে প্ৰথমতে দেখুওৱা কৰিছে মহাৰাজ। দেৱৰ্ষি এতিয়া আপুনি কওকচোন, ইয়াৰ কোন পাহি প্ৰথম আৰু কোন পাহি অষ্টম? দেৱৰ্ষি শত্ৰু মহাৰাজ, শত্ৰু। আপোনাৰ চাৰিওফালে শত্ৰু। অ মহাৰাজ, দেৱতাবিলাক আপোনাৰ বিৰুদ্ধে। দেৱৰ্ষি মহাৰাজ শুনক, আপোনাৰ পিতৃ উগ্ৰসেনো আপোনাৰ বিৰুদ্ধে মহাৰাজ, আৰু সকলো শত্ৰুৰ মাজত আপুনি অকলশৰীয়া মহাৰাজ, অকলশৰীয়া। দেৱৰ্ষি নাৰায়ণ নাৰায়ণ, মই হলে আহিলো দে মহাৰাজ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। চলকেতু দেৱৰ্ষিৰ বাণী শুনিলা নহয়? শুনিলো মহাৰাজ। তুমি অতি শীঘ্ৰে দৈৱকীৰ প্ৰথম সন্তানক লৈ অহা, মই তাক শিৰচ্ছেদ কৰোঁ আৰু দৈৱকী বসুদেৱক শৃংখলবদ্ধ কৰি কাৰাগাৰত নিক্ষেপ কৰা আৰু মোৰ পিতৃ উগ্ৰসেনক গৃহবন্দী কৰা আৰু যাবা মোৰ বিনা অনুমতিত যাতে কোনো সাক্ষাৎ কৰিব নোৱাৰে। যোৱা। এই মহাৰাজ